কেনেকৈ ভোল কেনেকৈ আছে Kutakan nile, kya usah boleh boleh. Oh gimana? Dam gimana? 40? Bawa gimana sih? Hah? বিয়াত ডাঙৰ ডাঙৰ বনাইছে ৰাম ছাগলী নেকি ৰাম ছাগলী ৰামৰ ক্ৰছ ন বনাব পাৰে ভালকে খুৱাই পেলাই ইয়াক কমজোৰি মানুহ ৰাখবা গলটো দিলে সম্ভৱ হয় অ' মাছ কেনেকৈ কিলো কিমানকৈ কিলো কিমানকৈ কিলো 300 অ' চিতল কেনেকৈ চিতল 600 মাৰিছে অ' ভকুৱা কেনেকৈ চিতল 700 আৰু ডাঙৰ কাৰণে কেজি এইটো বহলি আকা কিমান আছে বহলি ৱেট কিমান আছে 6 কেজি বা হে ডাঙৰ আছে অঁ এই চিতলটো ভাল লাগছে নে এইটো গোটা গুটি ল'ব লাগে ক'ৰ পৰা আনিছে দাদা বৰলা আচ্ছা আৰু এইবিলাক ডাঙৰ পুখুৰী আৰু বিলৰ মাছ না অঁ ইমান ডাঙৰ হৈছে 5 কেজি মান আছে 5 কেজি মান আছে বেছি বৰালিটো কিলো কিমান বৰালি চিতল লাগে 800 ইয়াতে ডাঙৰ মাছ দেখা পালোঁ বৰালিৰ চিতল অঁ ইহঁতে ওলাইছে কোন চিতলটো এই ডাঙৰ চিতল কটা নহয়তো অঁ সৰু কটা থাকে ডাঙৰটো বা ডাঙৰ চিতল খাব আৰু ডাঙৰ চিতল কটা নাই সৰু বিলাক আছে To let go of all of the nonsense that you put me through. I give it up to you. I do it all for you. Maybe this feeling's overdue.
It's right now. Why are you hiding? Tell me what must I do? Come to you, come to you. বজাৰত গৈছিলোঁ বজাৰৰ পৰা আহিলোঁ বজাৰত বহুত হাল্লা হয় সেইকাৰণে ব্লগটো বনোৱা নহয় ভাবিলোঁ ঘৰত গৈ কিনে ব্লগটো বনাওঁ তাৰপিছত বজাৰত গৈছিলোঁ মাছৰ দাম বহুত মাছ ওলাইছে মাছৰ দাম বহুত যথেষ্টখিনি তাৰপিছত বৰালি ওলাইছিলে বৰালি কিলো 800 টকা তাৰপিছত ভকুৱা ওলাইছিলে সৰু ভকুৱাৰ কিলো 750 টকা তাৰপিছত আৰু ওলাইছিলে চিতল মাছ ওলাইছিলে কিলো 800 টকা আৰু ভকুৱা মাছ ওলাইছিলে 4 কিলো 5 কিলো তেনেকুৱা বস্তু বহুত ওলাইছে যথেষ্টখিনি মাছ ওলাইছে আৰু মাছত বহুত দাম উৰুকাৰ বজাৰ বুলি কেনে সেইকাৰণে উৰুকাৰ বজাৰ বুলি মাছৰ বহুত দাম হৈছে তাৰপিছত বজাৰখন গোটেই ঘূৰি কেনে চালোঁ তাৰপিছতে ছাগলী বজাৰত গ'লোঁ এটা বহুত ডাঙৰ ছাগলী ওলাইছিলে আপোনালোকে দেখা পাব ছাগলীটো ভিডিঅ'ত তাৰ ৱেইট হৈছিলে 75 কিলো আৰু তাৰ দাঁত 6টা হৈছিলে ছাগলীটো বগা আছিলে বহুত ডাঙৰ এজনক সোধোঁতে ক'লে ছাগলীটো বোলে ৰাম ছাগলী হয় তাৰ ওচৰতে লোকেলে হয় মানুহজন তেওঁৰ ঘৰতে বোলে ছাগলীটো পুহিছিলে 75 কিলো হৈছে ছাগলীটো মানুহ যথেষ্টখিনি আহিছে ওচৰে পাজৰে দেখিবৰ কাৰণে ফটো তুলিছে মানুহে তাৰপিছত ভিডিঅ' বনাইছে মানুহখিনিয়ে বহুত ডাঙৰ আৰু বজাৰৰ ভিতৰত ডাঙৰ ছাগলী হিচাপে এই ছাগলীটোৱে ওলাইছে আমাৰ নামখোলা বজাৰত ডাঙৰ ছাগলীটোৰ দাম হৈছে 40,000 টকা আৰু বজাৰখনত কুকুৰা এইবিলাক এঠাইত দিছে আৰু মাছ মাংস এইবিলাক এঠাইত মানে কি মাংসটো এঠাইত আৰু মাছটো এঠাইত তেনেকৈ কৰিছে চব্জিখিনি এঠাইত আৰু তেতিয়া মানুহ ভিৰ হৈছে যথেষ্টখিনি উৰুকাৰ বজাৰখিনি মানুহখিনি বজাৰ কৰিব আহিছে আৰু দাম বুলি ক'লে বস্তুখিনি বহুতেই দাম বাঢ়িছে যা নহওক আপোনালোকক ভিডিঅ'টোত উৰুকাৰ বজাৰ বুলি কেনে যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ নিশ্চয় আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ আৰু যদি ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ